এনেকৈ আমাক আবদ্ধ কৰাটো যুক্তিগত নহয়, এইটো অগণতান্ত্ৰিক কাম কৰিব নালাগে। অৰুণাচলে আমাৰ অসমীয়া মানুহ অৰুণাচলী দুৰ্বৃত্তই মাৰি মাৰি দাৰে হাতীয়ে মাৰি শেষ কৰি দিছে, আৰু আপোনালোকে আমাক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব পৰা নাই। আমাৰ আৱেগটো বুজি পাইছে আপোনালোকে, আপুনিতো অসমীয়া মানুহ, আমাক যাব দিয়ক, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আপোনালোকক মেম'ৰেণ্ডাম একো দিম চৰকাৰক, আমি মুখ্যমন্ত্ৰীক এটা স্মাৰ্ট কাৰ্ডটো দিম। এই কথা কিন্তু 10 মিনিট মানে আৰক্ষীৰ যিটো হিটলাৰীয়াখন, এই হিটলাৰীয়াখনটো হিমন্ত বিশ্ব শৰ্মা বন্ধ কৰিব লাগে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ অসমৰ মানুহক অৰুণাচলী দুৰ্বৃত্তই তালিবানী কায়দাৰে যে হত্যা কৰিছে, ডেগাৰ মাৰি দা কুটাৰ লৈ আমাৰ অসমৰ ভূমিত প্ৰৱেশ কৰি তিল তিলকৈ মাৰিছে, আমি কি অসমীয়া মানুহ সহ্য কৰিব পাৰি? আজি হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপুনি শিলহাকুতকৈ হাজাৰ হাজাৰ সৈনিক নিয়োগ কৰি খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিব পাৰে, কিন্তু আজি আমাৰ অৰুণাচল সীমান্তত আমাৰ অসমীয়া মানুহ সুৰক্ষাৰ কাৰণে কিন্তু আপুনি কিয় পুলিচ বাহিনী নিয়োগ কৰিব নোৱাৰিলে? আমাৰ প্ৰশ্ন। আৰু 2 নম্বৰ কথা, পেমা কাণ্ডু ডাঙৰীয়া যিখন বিজেপি শাসিত অৰুণাচলৰ মুখ্যমন্ত্ৰীক অখিয়াই দিছোঁ। আপোনালোকে বাৰে বাৰে অকল ইয়াতে নহয়, লখিমপুৰত ধুলুং বানাঞ্চলৰ পৰা আদি কৰি ৰামপুৰত আদি কৰি গোটেই এওঁলোকে অবৈধভাৱে একেলোকৰ অৰুণাচলী প্ৰশাসনৰ এওঁলোকৰ ফাইনেন্সত একেলোকৰ দুৰ্বৃত্তই অকল দাদাগিৰি চলাই আমাৰ ওপৰত ভয়ানকভাৱে আক্ৰমণ দীৰ্ঘদিনৰ পৰা কৰিছে, আৰু যোৱা 5 জুনত তাৰ প্ৰতিফলন ঘটিলে। আজি আমাৰ বগাচুতীয়া আৰু মণিটো গগৈক এনেধৰণে তিল তিলকৈ মাৰিছে, তাৰ প্ৰত্যুত্তৰ কি দিব লাগে? আজিৰ তাৰিখত অসমৰ ভূমিত, অসমৰ মাটিত একেলগে সীমা পাৰ কৰি একেলগে হত্যা কৰিলে, কিন্তু আজিলৈকে অসম আৰক্ষীয়ে এই দুৰ্বৃত্তকেইটা কালপিতকেইটা আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ যে দুৰ্বলতা এয়া প্ৰকাশ পাইছে। আমি স্পষ্ট এই অসমৰ ৰাইজ, অসমৰ জনসাধাৰণ জানি যে অৰুণাচলৰ এই দুৰ্বৃত্তক যদি অতি সোনকালে জিপি সিং ডাঙৰীয়া যদি কৰায়ত্ব কৰি ঢুকি ফাঁচি যদি নিদিয়ালৈকে আমি কিন্তু ক্ষান্ত নাথাকোঁ। এই সংগ্ৰাম অবিৰতভাৱে চলিব, এই সংগ্ৰাম যুদ্ধ চলি থাকিব। ইয়াত আৰক্ষীয়ে যিমানে বাধা বিঘিনি সৃষ্টি কৰে আমি কিন্তু ক্ষান্ত নাথাকোঁ। অৰুণাচলৰ দুৰ্বৃত্তক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিছিলে এই সময়তে, কিন্তু ইয়াৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদকাৰী কৃষক মুক্তি যিসকল ধেমাজি জিলা সাধাৰণ সম্পাদক দুৰ্গা বৰাক একেলোকে মিছা প্ৰলোভনে এফআইআৰ দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু কোনো কাৰণতে ইয়াত যদি দুৰ্গা বৰাক যদি অৰুণাচল পুলিচে যদি অসম আৰক্ষীয়ে যদি সহযোগ কৰি গ্ৰেপ্তাৰ কৰাত, তেতিয়াহ'লে কিন্তু ৰাজপথত ইয়াত যে জুই জ্বলিব এইটো কিন্তু স্পষ্টভাৱে আমি উখিয়াই দিছোঁ। গোটেই ঘটনাটো একেলোকে অকল মেনিপুলেট কৰিবৰ কাৰণে এনেধৰণৰ প্ৰিপ্লেন কৰা হৈছে। আৰু দুৰ্ভাগ্যৰ বিষয়, নেডাৰ আহ্বায়ক যিগৰাকী নৰ্থ ইষ্টৰ নিজকে নেতা বুলি দিল্লীত দপদপাই থাকে, এইগৰাকী নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেন নৰ্থ ইষ্টখন অৰুণাচল মুখ্যমন্ত্ৰীয়ে তাৰ কথাতে কোনো তিল মানুহ যে গুৰুত্ব নিদিয়ে, ইয়াৰ প্ৰতিফলন ঘটিছে। যোৱা পৰিৱেশ দিৱসৰ দিনাখন 5 জুন তাৰিখে অৰুণাচলী দুৰ্বৃত্তই আহি অসমৰ দুগৰাকীকৈ যুৱকক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছে, আৰু কেইবাগৰাকীও যুৱকক তেখেতলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে। গতিকে ইয়াক লৈ আজি আমি ধেমাজি বৰদলনিত কৃষক মুক্তি সংগ্ৰাম সমিতি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে আমাৰ যিসকল দুৰ্বৃত্তই অসমৰ যুৱকক গুলীয়াই হত্যা কৰিছে, তেখেতলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যদি অৰুণাচল চৰকাৰে তেখেতলোকক গ্ৰেপ্তাৰ কৰিছে, তেতিয়াহ'লে অনতিপলমে অসম পুলিচক তেখেতলোকে গতাই দিব লাগে, ধেমাজি পুলিচক গতাই দিব লাগে। এই দাবী আজি আমি কৰিব আহিছোঁ, আৰু স্পষ্টভাৱে কৈছোঁ, অসমৰ মাটি আমি কোনো কাৰণতে অৰুণাচলীক গতাই দিয়া পক্ষপাতিত্ব নহয়। আৰু অৰুণাচলীয়ে যদি বাৰম্বাৰ আমাৰ অসমৰ মাটিৰ ওপৰত চকু দিয়ে, তেতিয়াহ'লে আমি অনাগত দিনত অৰুণাচলী লোকক আমি প্ৰত্যাহ্বান জনাবৰ কাৰণে সাজু আছোঁ। যদি ক্ৰিয়া হয় তেতিয়াহ'লে প্ৰতিক্ৰিয়া হ'ব, এই কথা স্পষ্ট। গতিকে অৰুণাচলী লোকসকলে এই কথাটো বুজি থোৱা উচিত যে অসমৰ লগত তেখেতলোকৰ এটা ভাতৃত্বৰ সম্পৰ্ক আছে। গতিকে সেই সম্পৰ্কত তেখেতলোকে সদায় অটুট ৰাখক। আমি তেখেতলোকক সদায় মৰমৰ দৃষ্টিৰে চাওঁ, তেখেতলোকক আমাৰে ভাই ভনী বুলি আমি ভাবোঁ। কিন্তু আমাৰ মৰমৰ দৃষ্টিক যদি তেখেতলোকে অৱজ্ঞা কৰে, আমাক যদি তেখেতলোকে বাৰে বাৰে আক্ৰমণ কৰিবলৈ আহে, আমাৰ ভূমিত তেখেতলোকে যদি অনাধিকাৰ প্ৰৱেশ কৰে, তেতিয়াহ'লে কিন্তু আমি তাৰ প্ৰত্যাহ্বান জনাবৰ কাৰণে এতিয়া সাজু হৈছোঁ। গতিকে তেখেতলোকে মনত ৰখা উচিত, কোনো কাৰণতে অসমীয়া মানুহ দুৰ্বল নহয়। অসমীয়া মানুহৰ বীৰ বীৰাংগনা ইতিহাস আছে। আমি যদি মোগলক খেদিব পাৰিছোঁ, আমাৰ জন্মভূমিৰ কাৰণে যদি আমি যুদ্ধ কৰিব পাৰিছোঁ, স্বাধীনতাৰ সংগ্ৰামতো যদি আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ অসম মাতৃভূমিৰ কাৰণে আমি অৰুণাচলৰ বিৰুদ্ধেও আমি যুঁজিবৰ কাৰণে সাজু আছোঁ। কাৰণ তেখেতে টুইট কৰি কৈছে যে অৰুণাচল আৰক্ষীয়ে 5 গৰাকীকৈ অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে, কিন্তু সেই দুৰ্বৃত্তসকলক কিয় অসম আৰক্ষীক গতাই দিয়া নাই, এইটো আমি প্ৰশ্ন কৰিব খুজিছোঁ। যদি তেখেতলোকক গ্ৰেপ্তাৰ কৰা হৈছে, অৰুণাচলত কেনেকৈ গোচৰ হ'লে?
অসমৰ মাটিত তেখেতলোকে অনাধিকাৰ প্ৰৱেশ কৰি অসমৰ মানুহক গুলীয়াই হত্যা কৰিছে কিন্তু তেখেতলোকে এতিয়া অৰুণাচলত কেছ ৰেজিষ্টাৰ কৰি অৰুণাচলত কেছ কৰিছে বা গ্ৰেপ্তাৰ কৰিছে গতিকে সেই কেছ হৈছে আমাৰ অসমত গোগামুখ থানাত কেছ হৈছে আমাৰ পিনৰ পৰা গোচৰ দিয়া হৈছে কিন্তু অসম আৰক্ষীক কিয় গতাই দিয়া হোৱা নাই আৰু আমি যিসকল নাম উল্লেখ কৰিছোঁ তেখেতলোকক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই গতিকে এই গোটেই ঘটনাটো এটা ৰহস্য আৱদ্ধত আছে অৰুণাচলী লোকে এতিয়া তাত আন্দোলন কৰিছে বোলে আমাৰ অসমৰ বৃহত্তৰ অঞ্চল বোলে তেওঁলোকৰ এইটো কথা হ'ব পাৰে নেকি অসমৰ এখন মানচিত্ৰ আছে অসমৰ মানচিত্ৰখন তেওঁলোকে সলাব খুজিছে নেকি গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি তেখেতৰ তৎপৰতা হ'ব লাগিছিল সেই তৎপৰতা আমি দেখা নাই গতিকে এই সমগ্ৰ ঘটনাৰ লগত অসমৰ মুখ্যমন্ত্ৰী কোনোবাখিনিত নহয় কোনোবাখিনিত তেওঁ জগৰীয়া